ऊपर में भी खागे क्या ऊपर हेलो गाइस गुड मॉर्निंग एंड वेलकम बैक टू माय चैनल मोर एक्चुअली आहि আছে एग्जाम কিন্তু মই বহুত দিন আছে কৈ পেলাই মই গোটেই দিনটো মই ওয়েস্ট কৰি পেলাইছো যিমান দিন আছে এতিয়া মোৰ 6 মে পৰা এগ্জাম আছে আৰু মোৰ তো এতিয়া দিনে নাই তো এতিয়া উঠি পেলাই মোৰ ব্ৰেকফাষ্ট হৈ গ'ল এয়া সবচে মানে লোভনীয় বস্তু লাইক মোৰ অল টাইম ফেভাৰিট তেতেলী আৰু ইমান গৰমত ভাবিছোঁ অলপ তেতেলী মেখাই খাওঁ তো পলক কেনেকৈ বনাওঁ কেনেকৈ খাওঁ চাই থাকক এই তেতেলীটো মোৰ ঘৰৰ তেতেলী হয় মানে আমাৰ নহয় আমাৰ খুৰাহঁতৰ ঘৰৰ হয় এইটো আনিছে তো এতিয়া ভাবিছোঁ ইমান গৰমত এইটোৱে খাওঁ আৰু ধুনীয়াকৈ মাখা বনাম তো খাব আৰু তো মই এইটো এটা প্লেট দি লৈছোঁ এনেকুৱা জলকীয়া যিহেতু ন তেতেলীবোৰ আগৰ পৰাই মিঠা ইমান এটা টেঙা নহয় তো ইয়াতে মই এইটো আৰে এইটো ভগৱান সমস্যা থাকিব বহুত চিনি নকয় যে পৰি যাব ভগৱান তো যিহেতু আগৰ পৰা তেতেলী মানে মিঠা আছে তো ইয়াতে ইমান এটা মিঠা নিদিওঁ অলপখিনি চেনি দিম done with this cheni अरे ये ढाकुन तो मोटा किलो ने चेनी तो दिया হৈ গল দিয়া নিমখ দিম মানে মায়ে এই বস্তুবোৰ উলট পুলট কৰি দিছে মই বুজি পোৱা নাই ক'ত কি লগন কৰি আছে মা এই कोई खूबचे मुझे घुसा के रखा है रे अरे ইমান গৰমত এতিয়া মই দি আছোঁ গছৰ পানী মানে এইবোৰ গছ ন মৰিয়ে যায় যিমান আমি পানী দিলে মানুহ সিহঁতকে পানী লাগে जैसे ही पानी दे रही पूरा घास ही मर जाएगा रे ऊपर से फर्स्ट अपने पॉट में पानी डालने को क्या बोलते हैं मतलब जो एक नहीं रहता है फूटा फूटा जो रहता है কাটা বক ৰাস্তাটো ভালকে গৈ আছে ন বেছিকে ইমানকে কৰা নাই ওহো আৰু ইয়াতে মোৰ কি মোৰ ৰ'ব এই আৰু ইয়াতে কি শাক আছে মই কৈ দিম শাক মানে এইটো ৰঙালাও এই ৰঙালাও হয় না ৰঙালাও তো এইটো ৰঙালাওৰ খেতি আৰু ইয়াতে যি মানে জংগলী মহল যিবিলাক শাক নহয় কমল নহয় কিছুমান কুটুৰা শাক নে কিবা থকা লাগিছে ইয়াতে এইবাৰ ইফালে মে ভি খাগে ऊपर में भी खागे ऊपर क्या बोल रही हो तो मतलब माइंड कुछ अब एक स्लो मो कर
আৰু এই দুটা আমাৰ ক'বলৈ গ'লে পোহনীয়াই হয়, কাৰণ মানে আমাৰ ঘৰতে থাকে ওচৰতে, মানে গধূলি গুচি যায় আকৌ ৰাতি আহে এনেকুৱা টাইপৰ আহি থাকে। আৰু গধূলি আমি গ'লোঁ বজাৰত, মানে কিবা কিবি বস্তু আনিব আছিলে, তো এইবোৰে। আৰু ইয়াতে চাব মায়ে লাহেকৈ এতিয়া পিঁয়াজবোৰ আলুবোৰ কিনি আছে। চ' ব্লগটো ইমানেই। তো যদি চাই ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব। বাই বাই। আলু কি 2 কেজি